নুবুজিবা তুমি। হাই এভৰিৱান, ভাইটি ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ অসমীয়াত এষাৰ কথা আছে, এনেই বুঢ়ী নাচনি তাতে আকৌ নাতিনীয়েকৰ বিয়া। মই এই কথাষাৰ এইটো কাৰণেই ক'লোঁ যে আমাৰ আগন্তুক ৰঙালী বিহু পাইছেহি আৰু আগন্তুক ৰঙালী বিহুৰ আগত প্ৰায় এতিয়াও ৩-৪ দিনমান বাকী আছে। কিন্তু আমাৰ গাঁৱত এতিয়া বিহুৰ এটা উলহ মালহৰ পৰিৱেশ সৃষ্টি হৈছে, কিয়নো বিহুলৈ বাকী আছেই। তথাপিতো আমাৰ এইবাৰ গাঁৱত কি হ'ল, আগতীয়াকৈ এখন বিহু কৰ্মশালা পাতিছে। আমাৰ প্ৰিয়াংশুহঁতে তাত ভাগ লৈছে আমাৰ গাঁৱত। গতিকে আমি সেই কৰ্মশালালৈ এতিয়া আজি শেষৰ দিন, সেইকাৰণে যাম। গতিকে আপোনালোকক এনেদৰে শিকাই কি কৰিছে সকলোখিনি ভিডিঅ' আপোনালোকক দেখুৱাম। সেইবাবেই মই কৈছোঁ যে এনেই বুঢ়ী নাচনি তাতে নাতিনীয়েকৰ বিয়া। আমাৰ এনেও বিহু পাইছেহি, গতিকে আগতীয়াকৈ আমাৰ বিহু লাগিছে। গতিকে সেইবাবেই এই কথাষাৰ মই কৈছোঁ। এতিয়া আমি য'ত বিহু শিকাইছে আমি তালৈ যাওঁ ব'লক। 9 জুন মইনামেলৰ সম্পাদক আছে, আমাৰ উপদেষ্টা আছে আৰু 9 জুন মইনামেলৰ উদ্যোগতেই এই কৰ্মশালাখন হৈছিলে। আজি শেষৰ দিন।
হোৱাৰ লগে লগে মানুহৰ অসমীয়া জাতিৰ প্ৰাণৰ এই তেজত এই বিহুৰ এই যি ৰঙৰ উৎসৱ বিহু, এই বিহুৰ জৰিয়তে অসমীয়া জাতিৰ এই তেজত উদ্ভাসিত হৈ আহে। আজি আমাৰ অনুষ্ঠানটো চাই আপোনালোকে কেনেকুৱা পালে আমাক জনাব। আৰু আজি আমাৰ শেষৰ দিন কৰ্মশালাৰ। আমাৰ যি 9 জুন মইনা পাৰিজাতৰ সৌজন্যত এই কৰ্মশালা আয়োজন হৈছিলে, আজি শেষৰ দিন। আৰু মই এই অকণি 4টামানকো লৈ লৈছোঁ, ঘৰলৈ যায় হেনো মোৰ লগত। গতিকে আপোনালোকে আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব। আৰু আজিলৈ বাই বাই, জয় আই অসম।